মাননীয় সভাপতি ডাঙৰীয়া, মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, জনগোষ্ঠীটোৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়াসকল, ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিনিধিসকল আৰু প্ৰিয় সংবাদসেৱীসকল, মই আটাইকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। যোৱাকালি নৃপেন আৰু কেইবাগৰাকীও সতীৰ্থ মোৰ ওচৰলৈ গৈছিল আৰু নিমন্ত্ৰণ জনাই আহিছিল, কিন্তু অন্য এখন সভাত কিছু পলম হোৱাৰ কাৰণে দেৰিকৈ আহি পালোঁ আৰু আপোনালোকৰ প্ৰতিনিধি সভা হৈ আছে। মই আমনি কৰাটো উচিত নহ'ব আৰু মোৰো এটা বিশেষ অন্য এটা প্ৰগ্ৰাম আছে, সোনকালে যামগৈ। এই জনগোষ্ঠীটো ভূমিপুত্ৰ